মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পঢ়ৰ চেপ্টাৰটোৰ আজিৰ এইটো দ্বিতীয় ভিডিঅ' দশমমান শ্ৰেণীৰ পঢ়ৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক মই ৰশ্মি চিত্ৰ কেনেকৈ আঁকিব লাগে বুজাই দিছোঁ বা ৰশ্মি চিত্ৰৰ আঁকিব লাগিলে দাপোন এখনৰ সন্মুখত ক'ত লক্ষ্যবস্তু ৰাখিব লাগে লক্ষ্যবস্তু ক'ত ৰাখিলে প্ৰতিবিম্ব ক'ত সৃষ্টি হয় এইবোৰ কথা তোমালোকক বুজাই দিছিল আৰু লগতে বহুবাৰ কৈছোঁ যে আগৰ ভিডিঅ'টো গণিতৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ গতিকে আজি মই তোমালোকক এইটো দ্বিতীয় ভিডিঅ' প্ৰস্তুত কৰিম আৰু এইটো ভিডিঅ'ত দাপোনৰ গণিতবোৰ কেনেকৈ কৰিব পাৰি কনচেপ্ট ৱাইজ সেইটো তোমালোকক শিকাম নৰ্মেল ধৰি লোৱা তোমালোকে সূত্ৰটো অকল মুখস্থ ৰাখিলে বা বিবৰ্ধন কি সূত্ৰটো মুখস্থ ৰাখিলে এই গণিতবোৰ কৰিব নোৱাৰা গতিকে কনচেপ্ট ৱাইজ কেনেকৈ মানে এইটো চেপ্টাৰৰ গণিতবোৰ কৰিব পাৰি সেইখিনি কথাই তোমালোকক মই ক'ব যাম ইয়াৰ উপৰিও ইয়াৰ ভিতৰত ধৰি লোৱা তোমালোকৰ বহুত প্ৰশ্ন থাকিব এই প্ৰশ্নবোৰৰ বিষয়ে মই ইমান তোমালোকৰ লগত ডিছকাছ কৰিব বিচৰা নাই কাৰণ ধৰি লোৱা অৱতল দাপোনৰ ব্যৱহাৰ কি উত্তল দাপোনৰ ব্যৱহাৰ কি সমতল দাপোনে কেনেকুৱা প্ৰতিবিম্ব সৃষ্টি কৰে এনেকুৱা বিভিন্ন প্ৰশ্ন আছে কিন্তু মই তোমালোকৰ পৰা লৈছোঁ ইম্পৰ্টেণ্ট কথাখিনি যিখিনি কথা তোমালোকে জানিবই লাগিব সেইখিনি কথা জানিলেহে তোমালোকে মানে গণিতবোৰ বা ইয়াত থকা যোনখিনি ক্ৰিটিকেল সেইবোৰ কথা তোমালোকে ভালদৰে জানিব পাৰিবা বা গণিতবোৰ ভালদৰে সমাধান কৰিব পাৰিবা এতিয়া আহা আমি পাৰ্ট 2 ইয়াত নাম দিছোঁ চোৱা দশম শ্ৰেণীৰ বাবে দাপোনৰ গণিতবোৰ কেনেকৈ কৰিম এতিয়া চোৱা দাপোনৰ গণিত কৰিবৰ কাৰণে আমি দাপোনৰ এটা সূত্ৰ আছে সেই সূত্ৰটো প্ৰথমতে মনত ৰাখিব লাগিব বুজি পালা এই দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন বুলি মই ইয়াত তোমালোকৰ লিখিছোঁ তোমালোকে নিশ্চয় দেখিছা দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন বুজি পালা আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে আজিৰ কথাখিনি যদি তুমি ভালদৰে শুনি লোৱা তো দাপোনৰ গণিত আজিয়ে শেষ হৈ যাব তোমালোকৰ এটাই কাম থাকিব যে তোমালোকে নিজে অলপ প্ৰেক্টিছ কৰিব লাগিব দাপোনৰ গণিত তোমালোকে ধৰি লোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক কৰা মেট্ৰিক পৰীক্ষাত অহা প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্নবিলাক কৰা দাপোনৰ বুজি পালা কিতাপত থকা গণিতবোৰ উদাহৰণবোৰ প্ৰতিটো গণিত কৰা মই যিখিনি কথা ক'ম এইখিনি কথাই তোমালোকক দাপোনৰ প্ৰতিটো গণিত যি গণিতে নাহক কিয় তোমালোকে কৰিব পাৰিবাই গতিকে আহা আমি যাওঁ দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন চাবা প্ৰথম কথা হৈছে যে দাপোনৰ সূত্ৰটো কি মই ইয়াৰ আগৰ ক্লাছতো কৈছিলোঁ তোমালোকক যে দাপোনৰ সূত্ৰটো কি মই কৈছিলোঁ তোমালোকক গতিকে চোৱা দাপোনৰ সূত্ৰটো হ'ল ইয়াত লিখিছোঁ প্ৰথমতে 1/v + 1/u = 1/f এইটো হৈছে দাপোনৰ সূত্ৰ তাৰপিছত তোমালোকৰ ইয়াত বিবৰ্ধনৰ কথা দিয়া আছে এইখিনি বিবৰ্ধনৰ কথা আছে এইটো দাপোনৰ সূত্ৰৰ কথা আছে গতিকে আমি এটা কৰি যাওঁ আৰু দাপোনৰ গণিত কৰিব লাগিলে দুটাই বস্তু লাগিব দাপোনৰ সূত্ৰটো জানিব লাগিব আৰু বিবৰ্ধনৰ কনচেপ্টটো তোমালোকে ভালদৰে ল'ব লাগিব দাপোনৰ সূত্ৰ আৰু বিবৰ্ধনৰ কনচেপ্ট যদি তোমালোকে ভালদৰে ল'ব পাৰিছা তেতিয়াহ'লে তোমালোকে ইয়াৰ প্ৰত্যেকটো গণিত কৰিব পাৰিবা আৰু লগতে আগৰ ভিডিঅ'টো ভালদৰে চাব লাগিব যিটো ভিডিঅ'ত মই তোমালোকৰ লক্ষ্যবস্তু ক'ত ৰাখিব লাগে প্ৰতিবিম্ব ক'ত ৰাখিব লাগে এইবোৰ কোৱা আছে এতিয়া চোৱা প্ৰথম এটা কৈ যাম যে দাপোনৰ সূত্ৰত কি আছে তোমালোকে চোৱা যে দাপোনৰ সূত্ৰত দেখিছা কি যে 1/v + 1/u = 1/f বুজি পালা ইয়াৰ প্ৰত্যেকটো বস্তুৱে কি বুজাইছে আমি জানিব লাগিব প্ৰথম কথা হৈছে ভি কি বুজাইছে ইউ কি বুজাইছে স্মল এফে কি বুজাইছে এই কথাখিনি আমি জানিব লাগিব ঠিক আছে তাৰ কাৰণে আহা মোৰ হেণ্ডিটেন নোটছত মই এইখিনি কথা লিখিছোঁ তোমালোকে চোৱা এবাৰ ইয়াত মই তোমালোকক কৈ দিছোঁ চোৱা যে দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন ইয়াত মই লিখিছোঁ এই সূত্ৰটো লগতে ইয়াত লিখিছোঁ চোৱা ইউ বুজাইছে কি লক্ষ্যবস্তুৰ দূৰত্ব ভি বুজাইছে কি প্ৰতিবিম্বৰ দূৰত্ব এফে বুজাইছে কি ফ'কাছ দূৰত্ব বুজি পালা এতিয়া তোমালোকে যদি কোৱা যে লক্ষ্যবস্তুৰ দূৰত্ব কোনখিনিক কয় প্ৰতিবিম্বৰ দূৰত্ব কোনখিনি হয় ফ'কাছ দূৰত্ব কোনখিনি হয় এইখিনি কথা বুজাবৰ কাৰণে মই ইয়াত এটা ডায়েগ্ৰাম আঁকিছোঁ আৰু তোমালোকে এইখিনি নিশ্চয় জানা মই জানো এতিয়া চোৱা
এই তিনিটাৰ বিষয়ে মই অলপ কৈ দিছোঁ। এইখন তোমালোকে কি দাপোন নিশ্চয় জানা, এইখন অৱতল দাপোন। ইয়াত পি কি বুজাইছে নিশ্চয় জানা, কৈছিলোঁ মই মেৰু। তাৰপিছত আছে চোৱা, এই কেপিটেল এফে কি বুজাইছে নিশ্চয় জানা, ফ'কাছ। আৰু চি কি বুজাইছে নিশ্চয় জানা, ভাস্কেন্দ্ৰ। এতিয়া চোৱা, মই এটা লক্ষ্যবস্তু ৰাখিছোঁ ইয়াত, এইখিনিত মই এটা লক্ষ্যবস্তু ৰাখিছোঁ, ঠিক আছে। গতিকে ইয়াত লক্ষ্যবস্তু ৰাখিলে এই ডিষ্টেঞ্চখিনি তোমালোকে লক্ষ্য কৰাচোন, এই ডিষ্টেঞ্চখিনি এইখিনি কি হ'ব, লক্ষ্যবস্তুৰ দূৰত্ব। নিশ্চয় বুজি পাইছা। আৰু সেই লক্ষ্যবস্তুৰ দূৰত্বক তোমালোকে কিহেৰে বুজাবা, ইউৰে বুজাবা। ঠিক তেনেকৈ চোৱা, তোমালোকৰ মনত আছে যদি তোমালোকে নিশ্চয় বুজি পাব, মই ডায়েগ্ৰামটো অঁকা নাই যদিও ইয়াত লক্ষ্যবস্তু ৰাখোঁতে চিৰ বাহিৰত লক্ষ্যবস্তু ৰাখিলে আমি ক'ত প্ৰতিবিম্ব পাম, প্ৰতিবিম্ব নিশ্চয় আমি গম পাম যে ফ'কাছ আৰু ভাস্কেন্দ্ৰৰ মাজত পাম। মই এইকাৰণে মাজত এইটো প্ৰতিবিম্ব আঁকিছোঁ। এইখিনি কথা মনত ৰাখিব লাগে, কাৰণ অসীমত ৰাখিলে আমাৰ ফ'কাছত পোৱা আছিল, ফ'কাছৰ পৰা আৰম্ভ হোৱা আছিল। তাৰপিছত যদি চিৰ বাহিৰত ৰাখোঁ আমি চি আৰু এফৰ মাজত প্ৰতিবিম্ব পাম, ঠিক আছে। এতিয়া চোৱা, এই প্ৰতিবিম্বটোৰ এইখিনি ডিষ্টেঞ্চক কি বুলি কয়, ভিৰে বুজায়। ভি মিনছ কি, প্ৰতিবিম্বৰ দূৰত্ব। নিশ্চয় গম পালা যে লক্ষ্যবস্তু এটা ৰাখিলে য'ত ৰখা যায় তাত মেৰুৰ পৰা যিটো ডিষ্টেঞ্চ হ'ব সেইটো হৈছে লক্ষ্যবস্তুৰ দূৰত্ব, আৰু প্ৰতিবিম্ব য'ত উৎপন্ন হয় তাৰ পৰা মেৰুৰ মাজত ডিষ্টেঞ্চটো হ'ব প্ৰতিবিম্বৰ দূৰত্ব। তাৰপিছত তোমালোকে নিশ্চয় জানা যে ফ'কাছ ক'ত আছে, চোৱা এইখিনি ফ'কাছ, আৰু এইখিনি ডিষ্টেঞ্চক আমাৰ কি বুলি কয়, ফ'কাছ দূৰত্ব, এফ। এইটো নিশ্চয় তোমালোকে জ্ঞাত হ'লা যে লক্ষ্যবস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফ'কাছ দূৰত্ব কি বস্তু। লগতে এটা কথা মনোযোগ দি শুনিবা, তোমালোকে চোৱা, তোমালোকক মই কৈছোঁ যে লক্ষ্যবস্তু এটা যেতিয়া তোমালোকে ৰাখিবা তেতিয়া লক্ষ্যবস্তুটো তোমালোকেতো কোনেও মানে ওলোটাকৈ নৰখা। ধৰি লোৱা লক্ষ্যবস্তু এটা মই দাপোনৰ সন্মুখত ৰাখিম, ধৰি লোৱা মোৰ হাতত পেন আছে, এই পেনটো মই ইয়াত দাপোনৰ সন্মুখত ৰাখিম। মই দাপোনৰ সন্মুখত কেতিয়াও লক্ষ্যবস্তুটো ওলোটাকৈ আমি নাৰাখোঁ, এনেকৈ নাৰাখোঁ। এনেকৈ বুজালে ওলোটা বুজায়। আমি লক্ষ্যবস্তু সদায় কেনেকৈ ৰাখিম, থিয়কৈ ৰাখিম। এইটো কথাও মনোযোগ দিবা তোমালোকে। লক্ষ্যবস্তু কেতিয়াও ওলোটাকৈ আমি নাৰাখোঁ। কিয় ক'লোঁ, এইবিলাক কথাত আমাৰ চিনৰ কথা আহিব, বুজিবা। এতিয়া চোৱা, এইখিনি কথা তোমালোকৰ বুজি পালা যে দাপোনৰ সূত্ৰ কি, 1/v + 1/u = 1/f, আৰু লক্ষ্যবস্তু আমি সদায় কি, থিয়কৈ ৰাখিম। এতিয়া চোৱা, ইয়াত এটা ইম্পৰ্টেণ্ট কথা আছে, কাৰ্তীয় চিহ্ন প্ৰথা বুলি দিয়া আছে। কাৰ্তীয় চিহ্ন প্ৰথা এইটো কি বস্তু চোৱা, কাৰ্টেজীয় 9ত পঢ়ি আহিছা, কাৰ্টেজীয় পদ্ধতি তোমালোকে নিশ্চিতভাৱে পঢ়িছ। কাৰ্টেজীয় পদ্ধতি, এই কাৰ্টেজীয় পদ্ধতিত তোমালোকে এইখিনি পাইছা নিশ্চয়। এইটো এক্স এক্সিছ, এইফালে তোমালোকৰ কি এক্স ডেছ, আৰু এইটো কি ৱাই, আৰু এইটো ৱাই ডেছ, নিশ্চিতভাৱে পাইছা। এইখিনি প্ৰত্যেকে জানা। আৰু এক্স এক্সিছৰ ধৰি লোৱা এইফালে থাকিলে কি হয়, এইফালে যদি এটা বস্তু থাকে ধৰি লোৱা মাইনাছ হয়, এইফালে থাকিলে কি হয়, প্লাছ হয়। ৱাই এক্সিছৰ ওপৰত যদি এটা বস্তু থাকে কি হয়, প্লাছ হয়, তলত থাকিলে কি হয়, মাইনাছ হয়। নিশ্চিতভাৱে তোমালোকে এইখিনি বস্তু পঢ়িছা। এতিয়া চোৱা, সেই কাৰ্টেজীয় পদ্ধতিটো আমি ক'ত ব্যৱহাৰ কৰিম, দাপোনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম। এতিয়া তোমালোকে এইখন দাপোন দেখিছা, এইখন দাপোন দেখিছা। এইখন দাপোন এখন কি, অৱতল দাপোন, ঠিক আছে। তো ইয়াত তোমালোকে নিশ্চিতভাৱে বুজি পাবা যে সোঁ দিশৰ দূৰত্ব পজিটিভ বুলি আছে, বাওঁ দিশৰ দূৰত্ব নিগেটিভ বুলি আছে, আৰু ওপৰমুৱাকৈ লোৱা বস্তুৰ ক্ষেত্ৰত পজিটিভ আছে, তলমুৱাকৈ লোৱা বস্তুৰ ক্ষেত্ৰত কি আছে, নিগেটিভ আছে। এই উচ্চতা বুলি কৈছে, এইটো ওপৰমুৱাকৈ ল'লে এইটো কি হ'ব, উচ্চতা। তলৰ দিশত উচ্চতা হ'লে নিগেটিভ, ওপৰ দিশত উচ্চতা হ'লে পজিটিভ। ইয়াত মই বিশেষ ক'ব লগা নাই, হয়নে নহয়। এতিয়া চোৱা, যিহেতু তোমালোকক মই প্ৰথমতে দাপোনৰ অৱতল দাপোন কি, উত্তল দাপোন কি কৈছিলোঁ, গতিকে তোমালোকে এতিয়া মনোযোগ দিবা এইখিনি কথা। চোৱা, কাৰ্টেজীয় চিহ্ন পৰা এইখিনি গণিতত বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াত মই এখন অৱতল দাপোন আঁকি থৈছোঁ, তথাপিও তোমালোকে জানা অৱতল দাপোন কেনেকুৱা, উত্তল দাপোন কেনেকুৱা তোমালোকে জানা, তথাপিও মই ইয়াত আঁকি থৈছোঁ, তোমালোকে দেখিছা নিশ্চয়। এতিয়া চোৱা, ইয়াত মই কি লিখিছোঁ, চিহ্ন প্ৰথাবোৰ লিখিছোঁ। ইয়াত লিখিছোঁ অৱতল দাপোন, ইয়াত লিখিছোঁ উত্তল দাপোন। এতিয়া প্ৰথম 1 নম্বৰত মই লিখিছোঁ এইটো ইউ মানে লক্ষ্যবস্তুৰ দূৰত্ব। এতিয়া তোমালোকে ভাবা যে দাপোন যিয়ে নহওক কিয়, সি অৱতলে হওক নহয় উত্তলে হওক, লক্ষ্যবস্তু
দূৰত্ব সদায় নিগেটিভ হয়, ঋণাত্মক হয়। কাৰণ চোৱা, দাপনৰ সন্মুখত মই লক্ষ্যবস্তু ৰাখিব লাগিব। এইখন অৱতলৰ, এইখন উত্তলৰ ক্ষেত্ৰত যেতিয়া দাপনৰ সন্মুখত মই লক্ষ্যবস্তু ৰাখিম, তেতিয়াহ'লে লক্ষ্যবস্তুৰ দূৰত্ব কোনখিনি কয়? এইখিনি কয় ডিষ্টেঞ্চ, এইখিনি ডিষ্টেঞ্চে কয়। গতিকে এই ডিষ্টেঞ্চখিনি তোমালোক কি হ'ব? নিগেটিভ হ'ব, ঋণাত্মক হ'ব। তাৰমানে কি বুজিবলৈ? যে অৱতল দাপনে হওক বা উত্তল দাপনে হওক, লক্ষ্যবস্তুৰ দূৰত্ব সদায় নিগেটিভ। সেইকাৰণে ইয়াত মই কি লিখিছোঁ? মাইনাছ মাইনাছ। নিশ্চয় বুজি পাইছে। ছেকেণ্ড পইণ্টত আছে চোৱা, এফ। এফ মানে হৈছে ফ'কাছ দূৰত্ব। এতিয়া এইটো কথা তোমালোকৰ দাপনৰ কনচেপ্টটো নহ'লে নোৱাৰিবা, বুজি পালা? আৰু তোমালোকৰ দাপনৰ কনচেপ্টটো আছে বুলি মোৰ বিশ্বাস আছে। এতিয়া চোৱা, যে অৱতল দাপনৰ ক্ষেত্ৰত এফ কোনফালে থাকে? মই নিশ্চয় বুজাইছিলোঁ যে চাৰ্কুলাৰ যিটো পইণ্ট, সেইটো ফাৰ্ষ্ট কেন্দ্ৰ বুলি কয়। ফাৰ্ষ্ট কেন্দ্ৰ যিটো চাইডে থাকে তাতে ফ'কাছ থাকিব। আল্টিমেটলি অৱতল দাপনৰ ক্ষেত্ৰত এনেকুৱা এটা গোলকৰ অংশ বিশেষ, আল্টিমেটলি এফ কোনভাগে থাকিব? এইফালে থাকিব। আৰু এই ডিষ্টেঞ্চটোৱে হৈছে তোমালোকৰ কি? ফ'কাছ দূৰত্ব। এতিয়া তোমালোকে কোৱা যে অৱতল দাপনৰ ক্ষেত্ৰত ফ'কাছ দূৰত্ব আমাৰ কি হ'ব? মাইনাছ হ'ব। ঠিক তেনেকৈ উত্তল দাপনৰ ক্ষেত্ৰত ফ'কাছ দূৰত্ব এনেকুৱা চাৰ্কুলাৰ অংশ বিশেষ কি হ'ব? প্লাছ হ'ব। নিশ্চয় বুজি পাইছা। ইউ আৰু এফত কোনো তোমালোকৰ বুজাত অসুবিধা নাই, মই এইটো জানো। ইউ আৰু এফত কোনো অসুবিধা নাই বুজাত। এতিয়া কথা হৈছে ক্ৰিটিকেল প্ৰতিবিম্বৰ দূৰত্বটো। আৰু প্ৰতিবিম্বৰ দূৰত্ব পজিটিভ, নিগেটিভ এইবোৰ জানিব লগা হ'লে তোমালোকে ৰশ্মি চিত্ৰৰ কনচেপ্টটো ভালদৰে একদম থাকিব লাগিব। কিয় কৈছোঁ তোমালোকে চাবা। প্ৰথম কথা চোৱা, উত্তল দাপনৰ ক্ষেত্ৰত দুটা ৰশ্মি চিত্ৰ আছে, তোমালোকে নিশ্চয় জানা। আৰু সেই দুটা ৰশ্মি চিত্ৰত প্ৰতিবিম্ব আমাৰ কোনফালে হোৱা আছিলে? সো চাইডে হৈছিলে। দুটাই আছে, দুটা প্ৰতিবিম্ব ক'ত হয়? সো চাইডে। আল্টিমেটলি সো চাইডে যেতিয়া উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব হয়, তেতিয়াহ'লে প্ৰতিবিম্বৰ দূৰত্ব অলৱেজ পজিটিভ। এইটো অলৱেজ পজিটিভ উত্তল দাপনৰ ক্ষেত্ৰত। নিশ্চয় বুজি পাইছে। কিন্তু অৱতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব তোমালোকৰ কিমানটা ছবি আছিল? টোটেল 6টা ছবি আছিলে। আগৰ ভিডিঅ'টো চালে বুজি পাবা, চাই ল'বা। সেই 6টা ছবিৰ প্ৰথম 5টাত আমি প্ৰতিবিম্বটো এইফালে পাইছোঁ, এনেকৈ মই আঁকিছিলোঁ, লেফ্ট চাইডে পাইছোঁ। কিন্তু এটা প্ৰতিবিম্ব আমি দাপনৰ সো চাইডে পাইছোঁ। আৰু সেইটো এক্সেপশ্যনত লিখা আছিল। ক'ত ৰাখিলে হয় সেইটো কওঁ। এফ আৰু পিৰ মাজত, ইয়াতো লিখি দিছোঁ মই তোমালোকক এইখিনিত। এফ আৰু পিৰ মাজত ৰাখিলে সেইটো হয়। কিন্তু 5টা চিত্ৰই আমি দাপনৰ ক'ত পাইছিলোঁ? সন্মুখ ভাগত পাইছিলোঁ। আল্টিমেটলি আমি অৱতল দাপনৰ ক্ষেত্ৰত ভিৰ মান হয় মাইনাছ নহয় প্লাছ, এইটো কথা আমি ক'ব পাৰোঁ। কিন্তু মেক্সিমাম আমাৰ কি হয়? মাইনাছ হয়। প্লাছ মাত্ৰ আমাৰ এটা ক্ষেত্ৰতে হয়, সেইটো হৈছে কি? যে ফ'কাছ আৰু মেৰুৰ মাজত যদি লক্ষ্যবস্তুটো ৰাখোঁ। ঠিক আছে, নিশ্চয় বুজি পাইছা। আৰু তোমালোকৰ এটা কথা তোমালোকৰ পৰীক্ষাত কনচেপ্ট ৱাইজ সোধে, মোৰ মনত পৰিলে কৈ থওঁ বাৰু, যে ধৰি লোৱা অৱতল দাপনৰ ক্ষেত্ৰত থিয় প্ৰতিবিম্ব এটা আছে, উত্তল দাপনৰ ক্ষেত্ৰতো দুটা থিয় প্ৰতিবিম্ব আছে, হয়নে নহয়? কিন্তু এটা কথা মনোযোগ দিবা, যে উত্তল দাপনৰ ক্ষেত্ৰত যিটো থিয় প্ৰতিবিম্ব আছে, এই থিয় প্ৰতিবিম্ব দুটা লক্ষ্যবস্তুতকৈ সদায় সৰু হয়। অৱতল দাপনৰ ক্ষেত্ৰত যিটো থিয় প্ৰতিবিম্ব আছে, এইটো তোমালোকৰ লক্ষ্যবস্তুতকৈ ডাঙৰ হয়, বিবৰ্ধিত হয়। ডিফাৰেঞ্চ এইটোতে। অৱতল দাপনতো থিয় প্ৰতিবিম্ব আৰু উত্তল দাপনতো থিয় প্ৰতিবিম্ব, কিন্তু অৱতল দাপনৰ থিয় প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হয় আৰু উত্তল দাপনৰ থিয় প্ৰতিবিম্ব লক্ষ্যবস্তুতকৈ সৰু হয়। এইখিনি কথা মই তোমাক মনত পৰাই কৈ দিলোঁ। ঠিক আছে, এতিয়া তোমালোকে চোৱা যে আমি অৱতল দাপন আৰু উত্তল দাপনৰ ক্ষেত্ৰত চিহ্ন প্ৰথাখিনি আমি গম পালোঁ কেনেকুৱা কি হ'ব পাৰে। খালি আমাৰ এটাই কথা যে মাইনাছ বা প্লাছ কিহৰ ক্ষেত্ৰত হ'ব পাৰে? অৱতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ দূৰত্ব মাইনাছ বা প্লাছ হ'ব পাৰে। তো এইটো আছিল তোমালোকৰ দাপনৰ সূত্ৰৰ বিষয়ে ক'ব লগা এইখিনি কথা। আৰু এইখিনি ভালদৰে চাই ল'বা। এইখিনি বুজি পাইছা যদি এই সূত্ৰত চিনৰ ভুল তোমালোকৰ কেতিয়াও নহয় দাপনৰ ক্ষেত্ৰত। ঠিক আছে, এতিয়া দাপনৰ গণিত জানিবলৈ আৰু এটা বস্তু জানিব লাগিব, সেইটো হৈছে তোমালোকৰ কি? বিবৰ্ধন। এতিয়া বিবৰ্ধনৰ বিষয়ে মই তোমালোকক ক'বলৈ যাম। বিবৰ্ধন কেনেকৈ ক'ম চাবা। বিবৰ্ধন মানে আচলতে কি?
তোমালোকে প্ৰথমতে বুজি লোৱা যে বিবৰ্ধন মানে আচলতে কি। বিবৰ্ধন মানে অন্য একো নহয়, তোমালোকে জাষ্ট এই লাইনটো মনত ৰাখিবা, প্ৰতিবিম্বটো কিমান ডাঙৰ বা সৰু কাতকৈ, লক্ষ্য বস্তুতকৈ। লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো কিমান ডাঙৰ বা সৰু। আৰু কিমান ডাঙৰ বা সৰু বুলি ক'লে আমি সদায় কেনেকৈ কওঁ, দুগুণ, তিনিগুণ ডাঙৰ, চাৰিগুণ ডাঙৰ, বা লক্ষ্য বস্তুতকৈ আধা, লক্ষ্য বস্তু 4/1 এনেকুৱা শব্দবিলাক কওঁ। বুজি পালা। বিবৰ্ধন মানে তোমালোকৰ মাইণ্ডত সোমাই দেখা যে বিবৰ্ধন মানে হৈছে যে প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ তুলনাত কিমান ডাঙৰ বা সৰু, আচলতে সেইটোৱে বিবৰ্ধন। বুজি পালা। ফৰ এক্সাম্পল তোমালোকক আৰু সহজকৈ বুজোৱাৰ কাৰণে মই কেইটামান এক্সাম্পল লৈছোঁ। চাবা, ধৰি লোৱা লক্ষ্য বস্তুৰ উচ্চতা 5 চেণ্টিমিটাৰ, প্ৰতিবিম্বৰ উচ্চতা ধৰি লোৱা 10 চেণ্টিমিটাৰ। তোমালোকে দেখিয়ে গম পাইছা যে লক্ষ্য বস্তুৰ উচ্চতা যদি 5 চেণ্টিমিটাৰ হয়, প্ৰতিবিম্বৰ উচ্চতা যদি 10 চেণ্টিমিটাৰ হয়, আল্টিমেটলি প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ দুগুণ ডাঙৰ। তাৰ মানে m = 2। নিশ্চয় বুজি পাইছা বিবৰ্ধন মানে কি, আৰু ভালদৰে বুজি পাবা। ৱেইট কৰা। ছেকেণ্ড মই এটা কনচেপ্ট লৈছোঁ, চোৱা, যে লক্ষ্য বস্তুৰ উচ্চতা ধৰি লোৱা 4 চেণ্টিমিটাৰ, প্ৰতিবিম্বৰ উচ্চতা ধৰি লোৱা 2 চেণ্টিমিটাৰ। এতিয়া তোমালোকে ভাবা লক্ষ্য বস্তুৰ তুলনাত প্ৰতিবিম্বটো কিমান ডাঙৰ বা সৰু, সেইটো হৈছে বিবৰ্ধন। এতিয়া চোৱা, প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কি হৈছে, আধা হৈছে, হয়নে নহয়। এতিয়া সেইকাৰণে লাগিছে লক্ষ্য বস্তুৰ তুলনাত প্ৰতিবিম্বটো আধা। আধা মানে কি, 2/1, আৰু দশমিকত বুজাবলৈ 0.5। আল্টিমেটলি এমৰ মান কি হ'ব, 2/1 বা 0.5। এইটো হৈছে তোমালোকৰ কি, বিবৰ্ধন। নিশ্চয় বুজি পাইছা। এতিয়া কিতাপত কেনেকৈ আছে চাবা। কিতাপত তোমালোকৰ কেনেকৈ আছে গাণিতিক সূত্ৰ, মই তোমাক সেইটোৱে লিখি দিছোঁ ইয়াত, সেইটো চোৱা। গাণিতিক সূত্ৰ অনুযায়ী কিতাপত কেনেকৈ থাকিব যে বিবৰ্ধন মানে এমেৰে বুজাই বিবৰ্ধন। ওপৰত থাকিব, চোৱা, প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ কিমান ডাঙৰ বা সৰু হ'লে ওপৰত সদায় প্ৰতিবিম্বৰ উচ্চতাই থাকিব। ফৰ এক্সাম্পল ধৰি লোৱা ইয়াৰ ক্ষেত্ৰত 10 চেণ্টিমিটাৰ, লক্ষ্য বস্তুৰ উচ্চতা ধৰি লোৱা কিমান আছে, 5 চেণ্টিমিটাৰ। 5এদি যদি ডিভাইড কৰি দিওঁ ইয়াত কি পাম, 2 পাম। আল্টিমেটলি 2টোৱে হ'ব m, হয়নে নহয়। এই তোমালোকে কোৱা, মুখস্থ কৰিব নালাগে, মুখস্থ নকৰিবা যে ওপৰত প্ৰতিবিম্বৰ উচ্চতা থাকে, তলত লক্ষ্য বস্তুৰ উচ্চতা থাকে, মুখস্থ কৰিবলগীয়া প্ৰয়োজন নাই। মুখস্থ কৰিলে কেতিয়াবা ওপৰত লক্ষ্য বস্তুৰ উচ্চতা তোমালোকৰ গুচি যাব। তোমালোকে ভাবা যে বিবৰ্ধন কি, যে প্ৰতিবিম্বৰ উচ্চতাটো লক্ষ্য বস্তুৰ উচ্চতাতকৈ কিমান ডাঙৰ বা সৰু। আৰু সেইটো কৰিব লাগিলে প্ৰতিবিম্বৰ উচ্চতাটো ওপৰত থাকিব লাগিবনে, তোমালোকে ভাবিছোৱা এবাৰ নিজে। লক্ষ্য বস্তুৰ উচ্চতাটো তলত থাকিব লাগিবনে। লক্ষ্য বস্তুৰ উচ্চতাক h-এৰে বুজায়, প্ৰতিবিম্বৰ উচ্চতাক h' বুজায়। মনত ৰাখিবা, প্ৰতিবিম্বৰ উচ্চতা h' আৰু লক্ষ্য বস্তুৰ উচ্চতা h। নিশ্চয় বুজি পালা যে প্ৰতিবিম্বৰ উচ্চতা ওপৰত থাকিব h', লক্ষ্য বস্তুৰ উচ্চতা তলত থাকিব h। ইয়াত তোমালোকৰ কিতাপৰ পইণ্টটো মই দেখুৱাই দিছোঁ, চোৱা, এইটো চোৱা, এইটো চোৱা, ঠিক আছে। নিশ্চয় দেখিছে, এইটো চোৱা, প্ৰতিবিম্বৰ উচ্চতা বাই লক্ষ্য বস্তুৰ উচ্চতা, m = h'/h। ঠিক আছে। এতিয়া তাৰপিছত আহা হেণ্ডিটেন নোটছত আহা। এতিয়া চোৱা, তাৰপিছত মই তোমালোকক এটা কথা কৈছোঁ, ইয়াত মনত ৰাখিবা বুলি কৈছোঁ। এইটো মই কৈছোঁ কিন্তু মনত ৰাখিবা বুলি কৈছোঁ, ইয়াত কোনো কনচেপ্ট নাই। যে আমি m = h'/h পালোঁ। লগতে আৰু এটা সূত্ৰ মনত ৰাখিবা বিবৰ্ধনৰ, সেইটো হৈছে কি, মাইনাছ ওপৰত v তলত u, -v/u। এইটো তোমালোকক মই কি বুলি কৈছোঁ, চোৱা, মনত ৰাখিবা বুলি কৈছোঁ। মনত ৰাখিবা যে m = h'/h কিয় হ'ল বুজি পালা, আৰু লগতে ইয়াক আমি কি লিখিব পাৰোঁ, -v/u। তাৰমানে আমি বিবৰ্ধনৰ কি সূত্ৰ পালোঁ কোৱা, m = h'/h = -v/u, হয়নে নহয়। এতিয়া এই তিনিটাৰ পৰা আমি কি লিখিব পাৰোঁ, চোৱা, mটো কেতিয়াবা h' আৰু h দিয়া থাকিলে উলিয়াব পাৰিম, আৰু mটো আমি বিবৰ্ধনটো v আৰু uৰ মান দিয়া থাকিলেও উলিয়াব পাৰিম। নিশ্চয় বুজি পালা। আৰু লগতে এই দুটা বস্তুক h'/h = -v/u, এই দুটাৰ মাজতো এটা সম্পৰ্ক স্থাপন হ'ল, সেইটো হৈছে কি h'/h = -v/u। মনত ৰাখিবা, বুজি পালা। এতিয়া বিবৰ্ধনৰ কথা মোৰ ইমানেই ক'ব লগা আছিল। ইয়াত এটা কথা লিখা আছে বাৰু, বিবৰ্ধনৰ কোনো একক নাই। সেইটো চিম্পুল কথা, তোমালোকেও বুজি পাবা, বিবৰ্ধনৰ কোনো একক যে নাই। কাৰণ চোৱা, h' মানে প্ৰতিবিম্বৰ উচ্চতা ধৰি লোৱা 5 চেণ্টিমিটাৰ আছে,
ধৰি লোৱা লক্ষ্যবস্তুৰ উচ্চতা ধৰি লোৱা 10 সেন্টিমিটাৰ আছে আল্টিমেটলি সেন্টিমিটাৰ কটাকটি গ'ল ইয়াত একক কি হ'ব একো নাই একক আল্টিমেটলি বিবৰ্ধনৰ কোনো একক নাই ইয়াক আমাৰ কি বুজায় আধা গুণ এনেকুৱা 3 গুণ বিবৰ্ধিত এনেকুৱা শব্দবিলাক ইউজ কৰা যায় ঠিক আছে এতিয়া আৰু অলপ কথা আছে এইখিনি কথা ক'লে তোমালোকৰ দাপোনৰ গণিতৰ কনচেপ্টখিনি শেষ হ'ব ইম্পৰ্টেণ্ট চাবা তোমালোকে অলপ ভাবিবলৈ চেষ্টা কৰিবা লগতে মই এটা কথা কৈ দিওঁ তোমালোকক শুনি লোৱা তোমালোকে গম পালা যে প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্ব আৰু ফ'কাছ দূৰত্বৰ ক্ষেত্ৰত কেতিয়া মাইনাছ হয় কেতিয়া প্লাছ হয় আৰু লগতে এটা কথা কৈ দিওঁ চাবা যে আমাৰ প্ৰতিবিম্ব থিয় হয় আৰু ওলোটা হয় প্ৰতিবিম্বৰ উচ্চতা কি হয় থিয় হয় আৰু ওলোটা হয় তোমালোকে কোৱা কাৰ্টেজীয় পদ্ধতিত থিয় হ'লে মানে এইচৰ মান এইখিনি উচ্চতা বুজাব ই হ'লে পজিটিভ আৰু এনেকৈ ওলোটা হ'লে এইটো কি বুলি ক'ব নিগেটিভ তাৰ মানে তোমালোকক কি ক'ব বুজিলোঁ নিশ্চয় বুজি পালা যে প্ৰতিবিম্বৰ উচ্চতা বা লক্ষ্যবস্তুৰ উচ্চতা বা প্ৰতিবিম্বৰ উচ্চতাত কেতিয়া প্লাছ কেতিয়া মাইনাছ হ'ব লাগে হয়নে নহয় সেইটো কেনেকৈ গম পাব চাবা মই তোমালোকক কৈ দিছোঁ যে লক্ষ্যবস্তুটো তোমালোকক অলপ আগে কৈছোঁ যে লক্ষ্যবস্তু কোনেও ওলোটাকৈ নাৰাখে দাপোনখনৰ সন্মুখত লক্ষ্যবস্তু এটা কোনেও ওলোটাকৈ নাৰাখে মনত ৰাখিবা এইটো কেতিয়াও পচিবল নহয় লক্ষ্যবস্তু সদায় ওপৰমুৱাকৈ ৰাখিব আৰু অপৰমুৱাকৈ ৰাখিব মানে লক্ষ্যবস্তুৰ উচ্চতা সদায় প্লাছ হ'ব ইয়াত ক'ৰবাত দিছোঁ মই চোৱা মনত ৰাখিবা এইটো মনত ৰাখিবা নহয় আচলতে কনচেপচুৱেলি তোমালোকে বুজিলা যে এইচ সদায় কি হ'ব ধনাত্মক হ'ব কাৰণ লক্ষ্যবস্তু কেতিয়াও ওলোটাকৈ নাৰাখে ঠিক তেনেকৈ এইচ ডেছ কি হ'ব তোমালোকে কোৱা এইচ ডেছ তোমালোকৰ হ'ব ধনাত্মকো হ'ব পাৰে ঋণাত্মকো হ'ব পাৰে কাৰণ যদি তোমালোকৰ চোৱা উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব কেনেকুৱা হৈছিলে এনেকুৱা প্লাছ হ'ব প্ৰতিবিম্বৰ এইচ ডেছৰ মান কি হ'ব প্লাছ হ'ব এইচ ডেছৰ মান কি হ'ব প্লাছ হ'ব আৰু কোৱা যে উত্তল দাপনৰ ক্ষেত্ৰত অৱতল দাপনৰ ক্ষেত্ৰত তোমালোকৰ কি হৈছিলে চোৱা ৰ'বা দেই অৱতল দাপনৰ ক্ষেত্ৰত তোমালোকৰ কি হৈছিলে যে অৱতল দাপনৰ ক্ষেত্ৰত তোমালোকৰ এইচ ডেছ কি হৈছিলে কোৱা অৱতল দাপনৰ মেক্সিমাম ওলোটা আছিলে সদ হ'লে ওলোটা হয় অসদ হ'লে থিয় হয় ওলোটা হ'লে মাইনাছ মেক্সিমাম মাইনাছ আছিলে আৰু এইচ ডেছ পজিটিভ আছিলে এটা ক্ষেত্ৰত সেইটো হৈছে ক'ত যে যেতিয়া ফ'কাছ পি আৰু এফৰ মাজত লক্ষ্যবস্তু এটা ৰখা যায় ন তেতিয়া ইয়াৰ কি হৈছিল পজিটিভ হৈছিল মানে থিয় প্ৰতিবিম্ব সৃষ্টি হৈছিল তেতিয়াৰ ক্ষেত্ৰত কি হ'ব এইটো পজিটিভ হ'ব তাৰমানে বুজি পালা নিশ্চয় বুজি পালা যে এইচ সদায় পজিটিভ কিন্তু এইচ ডেছ উত্তল দাপনৰ ক্ষেত্ৰত পজিটিভ কিয় পজিটিভ মুখস্থ নকৰিবা কিয় পজিটিভ কাৰণ থিয় প্ৰতিবিম্ব সৃষ্টি হয় অৱতল দাপনৰ ক্ষেত্ৰত পজিটিভ হ'ব পাৰে নিগেটিভ কিন্তু নিগেটিভ বেছি হয় 5টা কণ্ডিশ্যনত নিগেটিভ হয় এটা কণ্ডিশ্যনত পজিটিভ হয় এতিয়া মই যদি কওঁ তোমালোকক যে তোমালোকে কেনেকৈ গম পাবা যে এইটো নিগেটিভ নে পজিটিভ সেইটো এটা প্ৰশ্ন আহিলে এইটো তোমালোকক এটা মই কণ্ডিশ্যন দি দিম চাবা দেই বুজিবা ধৰি লোৱা অৱতল দাপনৰ ফ'কাছ দূৰত্ব এফ দিয়া আছে ধৰি লোৱা 10 সেন্টিমিটাৰ আৰু আমি ধৰি লোৱা লক্ষ্যবস্তুৰ দূৰত্ব ইউ দিয়া আছে ধৰি লোৱা আমাৰ 6 সেন্টিমিটাৰ এতিয়া তোমালোকে মোক ক'বা যেতিয়া লক্ষ্যবস্তুটো 6 সেন্টিমিটাৰ হ'ব দাপোনখন এনেকুৱা ইয়াত ধৰি লোৱা এফ আছে হা ইয়াত ধৰি লোৱা চি আছে এইটো এফ হা এইটো চি এই তোমালোকে কোৱা এফ যিহেতু 10 সেন্টিমিটাৰ এইখিনি যিহেতুকে 10 সেন্টিমিটাৰ ইউ কি কৈছে 6 সেন্টিমিটাৰ আল্টিমেটলি লক্ষ্যবস্তুটো ক'ত ৰাখিছোঁ এইটো পি এতিয়া মেৰু এইটো মেৰু লক্ষ্যবস্তুটো ক'ত ৰাখিছোঁ মই লক্ষ্যবস্তুটো নিশ্চয় মই এইখিনি মাজত ৰাখিছোঁ তাৰমানে ফ'কাছ আৰু মেৰুৰ মাজত ৰাখিছোঁ ইয়াৰ ক্ষেত্ৰত ভি অলৱেজ পজিটিভ হ'ব আৰু তোমালোকৰ এইচ ডেছো কি হ'ব পজিটিভ হ'ব মই কোৱা কথাখিনি তোমালোকে বুজিব পাৰিছা নিশ্চয় অলপ ভালদৰে বুজি চাবা 2-3 চাবা ভিডিঅ'টো আৰু এইখিনিয়ে ক্ৰিটিকেল কথা এই ক্ৰিটিকেল কথাৰ পৰাই তোমালোকৰ গণিতবিলাক আহে আচলতে ঠিক আছে তো এইখিনি হ'ল তোমালোকৰ গণিতখিনি জানিবৰ কাৰণে প্ৰয়োজন হোৱা কথাখিনি হা
এতিয়া তোমালোকৰ ইয়াত বাহিৰে আৰু একো জানিব লগা নাই দাপোনৰ গণিত জানিবৰ কাৰণে এইখিনিত বাদে বেলেগ একো জানিব লগা নাই মই এইখিনি শ্লাইডে লৈছিলোঁ চোৱা এইখিনি শ্লাইডে হেণ্ডিটেন আছিলে এইখিনি এনেই কাৰ্টেজৰ পদ্ধতি এইখিনি দাপোনৰ সূত্ৰ আৰু বিৱৰ্তন কনচেপ্ট ৱাইজ কৈছোঁ তোমালোকক আৰু তোমালোকৰ এটা গণিত মই তোমালোকক কৈ দিওঁ সেইটো হৈছে পেজ নম্বৰ 171ত আছে 171ত বুজাই দিলে বুজি পাবা 171ত মই এইটো লিখিছিলোঁ হাঁ এইটো কুৱেশ্যন আছে কুৱেশ্যনটো পঢ়ি দিছোঁ আৰু কেনেকৈ কৰিব লাগে তোমালোকক এটা দেখুৱাই দিছোঁ তোমালোকে এটা কাম কৰিবা যে অনুশীলনীত বহুতটা গণিত আছে অৱতল দাপোন উত্তল দাপোনৰ সেইখিনি কৰিবা নিজে ট্ৰাই কৰিবা কত নাচাবা তাৰপিছত তোমালোকৰ উদাহৰণ আছে উদাহৰণকেইটা চাবা আৰু সেইখিনি যদি কৰিব পাৰিছা তোমালোকে নিজামতে তেতিয়াহ'লে তোমালোকে অৱতল দাপোনৰ গণিত আৰু মানে কেতিয়াও ভুল নহয় সদায় শুদ্ধ হ'ব তাৰপিছত তোমালোকে কি কৰিবা যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন HSLC এক্সামিনেশ্যনতনো দাপোন বা দাপোনৰ কি আহিছিল সেইখিনি তোমালোকে চোৱা এইখিনি চালে তোমাৰ দাপোনৰ কনচেপ্ট শেষ হৈ যাব দুটা ভিতৰত তাৰপিছত আহিব লেন্স সেইখিনি আমি পিছত কৰিম এতিয়া চোৱা কুৱেশ্যনটো কৰি দিছোঁ মই যে চাবা অৱতল দাপোন এখনে কি বুলি দাপোন কৈছে অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 10 সেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ বুলি কৈছে আল্টিমেটলি লক্ষ্য বস্তুৰ দূৰত্ব কি হ'ব 10 সেণ্টিমিটাৰ কিন্তু মাইনাছ কিয় হ'ল গম পালা নিশ্চয় অলপ আগে কৈছোঁ যে অৱতল দাপোনৰ হওক উত্তল দাপোনৰ হওক ইউ অলৱেজ নিগেটিভ তাৰপিছত চাবা এটাৰ 3 গুণ মানে মই গম পাইছোঁ m = 3 বিবৰ্ধিত সৎ প্ৰতিবিম্ব এটা কথা চোৱা সৎ মানে কি হয় ওলোটা হয় অসৎ মানে কি হয় থিয় হয় এইটো এটা ইম্পৰ্টেণ্ট কথা এতিয়া চোৱা 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন হ'ল চ m = 3 বুলি মই গম পালোঁ বুজা m = 3 বুলি মই গম পালোঁ কিন্তু প্লাছ নে মাইনাছ মই কেনেকৈ গম পাম চাবা তোমালোকে চোৱা বুজিবা এইটো ইম্পৰ্টেণ্ট কথা এই কথাটো বহুত কথা কৈছে সৎ মানে ওলোটা প্ৰতিবিম্ব সৃষ্টি হৈছে এটা m = কি আছিল কোৱা যে h' প্ৰতিবিম্বৰ উচ্চতা বাই লক্ষ্যবস্তুৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতা অলৱেজ কি হয় কোৱা লক্ষ্যবস্তুৰ উচ্চতা অলৱেজ পজিটিভ হয় নে নহয় কোৱা লক্ষ্যবস্তুৰ উচ্চতা অলৱেজ পজিটিভ কিন্তু প্ৰতিবিম্বৰ উচ্চতাটো কি নিগেটিভ হ'ব পাৰে পজিটিভ হ'ব পাৰে ওলোটা হ'লে নিগেটিভ থিয় হ'লে পজিটিভ কিন্তু ইয়াত এই শব্দটো কি কৈছে সৎ মানে ই কি হ'ব ওলোটা হ'ব ওলোটা হ'লে কোৱা ই নিগেটিভ হ'বনে নাই ই নিগেটিভ হ'বনে নাই এইচ গতিকে চোৱা এতিয়া ইয়াত যদি প্লাছ ইয়াত মাইনাছ প্লাছে মাইনাছে কি হ'ব m মাইনাছ হ'ব চ' m = -3 এইবিলাকে হৈছে তোমালোকৰ কনচেপ্ট ৱাইজ পঢ়িব লগা কথাবিলাক মই তোমালোকক কৈ আছোঁ নহ'লে এইবিলাকে মানে ভুল কৰাৰ চান্স থাকে ঠিক আছে ইউ তোমালোকে -10 লিখিলা m কিন্তু অকল 3 লিখিলা কাৰণ 3 গুণ বিবৰ্ধিত বুলি আছে তো m = 3 লিখি দিব 3 লিখি দিলে তোমালোকৰ গণিতটো সম্পূৰ্ণ অশুদ্ধ বুজি পালা কাৰণ ইয়াত m = কি হ'ব -3 হ'ব কিয় হ'ব মই এইখিনি কথা ক'লোঁ বুজি নাপালে আৰু এবাৰ চাবা তাৰপিছত বাকী আৰু ক'ব লগা নাই ইয়াত চোৱা u = -10 m = -3 প্ৰতিবিম্বটোৰ অৱস্থান মানে প্ৰতিবিম্বৰ দূৰত্ব উলিয়াব প্ৰতিবিম্বটো ক'ত গঠন হৈছে এইটো বুজি পালা দাপোনৰ সন্মুখফালে কিমান সেণ্টিমিটাৰ দূৰত নহয়তো দাপোনৰ পিছফালে কিমান সেণ্টিমিটাৰ দূৰত সেইটো গঠন হৈছে সেইটো হ'ব দিছে তাৰপিছত বাকীখিনি চোৱা এইখিনি চোৱা m = -v/u ফৰ্মুলাটো আমি ইউজ কৰিম কিয় m = আমি h' ফৰ্মুলা কিয় ইউজ নকৰিলোঁ সেইটো তোমালোকে নিজে বুজি পাবা কাৰণ আমাৰ ইয়াত h' কথা কোনো কোৱাই নাই ভি আৰু ইউৰ কথা ইউ দিয়া আছে ভি উলিয়াব দিছে গতিকে আমি এইটো সূত্ৰত আহিছোঁ তাৰপিছত এমৰ মান বহাইছোঁ বাকীখিনি ক'ব লগা নাই ভিৰ মান বহাইছোঁ মাইনাছটো চোৱা মাইনাছটো তোমালোকৰ সূত্ৰত থকাই মাইনাছ এইটো ইউটো কিন্তু -10 গতিকে মই ব্ৰেকেটত ইউৰ মানটো -10 লিখি দিছোঁ তো মাইনাছে ইয়াত কি হ'ব প্লাছ হ'ব v/10 হ'ল তাৰপিছত ভিৰ মান 10টো এইফালে গ'লে 10 × 3 = 30 আৰু ভিৰ মান কিমান হ'ল -30 অৱতল দাপোনৰ ক্ষেত্ৰত ভিৰ মান -30 অৱতল দাপোনৰ ক্ষেত্ৰত ভিৰ মান -30 আল্টিমেটলি অৱতল দাপোনৰ তোমালোকৰ ৰশ্মি চিত্ৰৰ কনচেপ্টখিনি তোমালোকক ভালদৰে লাগিব কাৰণ -30 মানে দাপোনৰ কোনফালে আছে এইফালে আছে আৰু এইফালে থাকিলে অৱতল দাপোনৰ ক্ষেত্ৰত সদায় ওলোটা প্ৰতিবিম্ব সৃষ্টি হয় সেইকাৰণে -30 আছে গতিকে আমি কি লিখিব পাৰোঁ যে প্ৰতিবিম্বটো দাপোনৰ সন্মুখত 30 সেণ্টিমিটাৰ দূৰত্বত অৱস্থিত গতিকে এইটোৱে আছিল তোমালোকৰ কনচেপচুৱেল ভিডিঅ' দাপোনৰ ওপৰত আৰু দাপোনৰ এই দুটা ভিডিঅ' কমপ্লিট যদি তোমালোকে ভালদৰে একদম চোৱা তেতিয়াহ'লে তোমালোকৰ দাপোনৰ আৰু কেতিয়াও গণিত ভুল নহয় বা দাপোনৰ পৰা আহিবলগীয়া ক্ৰিটিকেল একোৱে ভুল নহয়
মই গেৰাণ্টি দিব পাৰোঁ এইখিনি ভালদৰে চোৱা তোমালোকে তাৰপিছত আমি লেন্সক পঢ়িব লাগিব দাপোন সম্পূৰ্ণ জানিলেহে লেন্স পঢ়িব পাৰিম কাৰণ আমি লেন্স পঢ়িবলৈ হ'লে দাপোনৰ কথা টানি টানি পঢ়িব লাগিব মানে কম্পেয়াৰ কৰি পঢ়িব লাগিব যাই দাপোন নাজানে তাই লেন্স কেতিয়াও পঢ়িব নোৱাৰিব গতিকে আজিলৈ এইখিনিয়ে আছিল ধন্যবাদ